হেল্ল' ফ্ৰেণ্ডছ, মই আমিনা আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু তেতিয়াহে গম পাব মই কি ৰেচিপি আগবঢ়াইছোঁ। মাজলৈ মই কি কাম কৰোঁ আপোনালোককো দেখুৱাওঁ অকণমান। এতিয়া যিহেতু ঠাণ্ডাৰ দিন আৰু ঠাণ্ডা দিনত এনেকুৱা হাঁহ কিমান যে খাম হিচাপে নাই, আৰু ঠাণ্ডা দিন পৰিলে আমাৰ হাঁহ বহুতেই খোৱা হয়। সেয়েহে আজি আপোনালোকৰ ওচৰত এই হাঁহৰ ৰেচিপিটো আগবঢ়াব বিচাৰিছোঁ। এতিয়ালৈ কাটা নাই, কাটিম বাচিম তাৰপিছতহে পুৰিম, দেখিছেনে? তাৰ বাবে মই পিঁয়াজ 3টা লৈছোঁ, আদা নহৰু 2টা আৰু আদা যিহেতু অকণমান বেয়া আছে এইবোৰ বিয়াবোৰ কাটি উলিয়াব লাগিব। আৰু এইফালে ধনিয়া পাত যে নতুন ওলাইছে এতিয়া সেয়া লৈছোঁ, আৰু বিলাহী 3টা। এয়া কোমোৰাটো, এইটো হৈছে জহা কোমোৰাৰে মই আজি হাঁহৰ মাংসখিনি বনাম। আৰু আপোনালোকৰ ওচৰতো মই ভিডিঅ'টি শ্বেয়াৰ কৰিব বিচাৰিছোঁ, শেষলৈ চাব বুলি মই আশা কৰিছোঁ। আৰু ইয়াতে যিহেতু আৰু মাই মছলা থাকিব, আপোনালোকে ৰেচিপিটো বনাওঁতে চাব। ভাবা কিমান হাঁহৰ ফাটকি আছে ঘৰত। গৰম উঠিছে হাঁহটো ৰে। মোৰ নেট নাইকিয়া, তাৰমানে মই মানে কি স্ক্ৰীনশ্বটটো দিব পৰা নাই। মালিকক পইচা পাইছে, মালিকে পাইছে। এইফালে মছলা ৰেডি কৰি লৈছোঁ, দেখিছে এইখিনিতে মই পিচিম। আৰু এইফালে মই লৈ লৈছোঁ আদা নহৰু ধনিয়া পিঁয়াজ, আৰু এতিয়া মই এইবিলাক ৰেডি কৰি লৈছোঁ বনাওঁ। আৰু এইখিনি ধুই ৰেডি কৰি লৈছোঁ কোমোৰা আৰু হাঁহ। ভিডিঅ'টি আপোনালোকে শেষলৈ চাই থাকিব। এইটো গৰম হ'বলৈ দিছিলোঁ, তেলটো দি দিম এতিয়া দি দিম পিঁয়াজখিনি অলপ ভজা হোৱাৰ পিছতে মই মছলাখিনি যোগ কৰি দিছোঁ। ইয়াত মই হালধি গুড়িটো যোগ কৰিছোঁ, বাকী মছলাখিনি দেখুৱাইছোঁ। অলপ ভজা হোৱাৰ পিছত মই মাংসটো দি দিম। ইয়াৰে যিটো কেঁচা গোন্ধ, সেইটো গোন্ধ মই যাবলৈ দিম। অলপ সময় মছলাটো ভজা হোৱাৰ পিছত মই মাংসখিনি দি দিছোঁ। অলপ সময় ভজাৰ পিছত নিমখটো দি দিম। আন্দাজমতে নিমখটো দিব, কম বেছি পৰিমাণে চাই দিব। লাগিলে আমি পিছত দিব পৰা যাব, নিমখটো বেছি চোকা হ'লে খাব নোৱাৰিব। ঢাকনখন লগাই দিম, ফ্লেমটো ল' কৰি দিব। এতিয়া মই কোমোৰাখিনি দি দিম। এতিয়া ঢাকনখন লগাই দিওঁ। হাঁহটো ভুনা হোৱাৰ পিছতে মই এতিয়া পানী দি দিম। দেখিছে কোমোৰাখিনি মুজৰি গৈছে, এতিয়া গৰম পানী অকণমান দি দিছোঁ। এইখিনি পানী শুকোৱাৰ পিছতে মই নমাই দিম। এতিয়া মই দি দিম কাটি থোৱা ধনিয়া অকণমান, যিহেতু মই গোটা ধনিয়া ইয়াত ব্যৱহাৰ কৰা নাই, আৰু মই অলপ ৰাখিছতে ব্যৱহাৰ কৰিম। দেখিছে উতলি আছে। মই ভাত খাবৰ বাবে ৰেডি কৰোঁ হাঁহৰ মাংস। দেখিছে কি সুন্দৰ গ্ৰেভি হৈছে। এতিয়া মই দি দিছোঁ ইয়াৰে ওপৰত ধনিয়া। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। যদিহে নতুনকৈ চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে মোৰ ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব।